বিশ্বনাথৰ শ্ৰম বিষয়াৰ নৱনিৰ্মিত কাৰ্যালয়ৰ শুভ উদ্বোধন কৰিলে শ্ৰম বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে। বিশ্বনাথৰ শ্ৰম বিষয়াৰ নৱনিৰ্মিত কাৰ্যালয় ভৱনটি আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অসমৰ শ্ৰম কল্যাণ আৰু চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে। আজি বিয়লি 1 বজাত নৱনিৰ্মিত কাৰ্যালয় ভৱনটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰি মন্ত্ৰী সঞ্জয় কিষাণে কয় যে এই নতুন কাৰ্যালয় ভৱনটো কেৱল এটা গাঁথনি নহয়, ই এক শক্তিশালী সমৰ্থন প্ৰণালী প্ৰদান কৰাৰ প্ৰতি আমাৰ সমৰ্পণৰ প্ৰতীক। বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, সমাজকৰ্মী দিগন্ত ঘাটোৱা, ৰাজ্যখনৰ শ্ৰম কল্যাণ বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী, শ্ৰম আয়ুক্ত অনামিকা তিৱাৰী, বিশ্বনাথৰ শ্ৰম বিষয়া নন্দিনী ফুকনৰ লগতে বিভিন্ন বিভাগৰ বহুকেইজন বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত আছিল। উল্লেখযোগ্য যে বিশ্বনাথৰ শ্ৰম বিষয়াৰ নৱনিৰ্মিত এই কাৰ্যালয় ভৱনটি প্ৰকল্প ব্যয় হৈছে 1,32,63,367 লাখ টকা। শ্ৰম কল্যাণ বিভাগে ৰাজ্যখনৰ বিভিন্ন জিলাৰ ক্ষেত্ৰ কাৰ্যালয়ৰ বাবে মুঠ 15টা নতুন কাৰ্যালয় ভৱন নিৰ্মাণৰ কাম চলাই আহিছে, যাৰ ভিতৰত শ্ৰম বিষয়াৰ কাৰ্যালয় বিশ্বনাথৰ ধৰি 12টা প্ৰকল্পৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। উল্লেখযোগ্য যে মন্ত্ৰীগৰাকীয়ে আজি শুভ উদ্বোধন কৰা নতুন স্থায়ী কাৰ্যালয় ভৱনটি শ্ৰমিকসকলৰ অভিযোগ সমাধান, কল্যাণমূলক কাৰ্যকলাপ পৰিচালনা আৰু সমাজৰ সৈতে উন্নত সম্পৰ্ক স্থাপনৰ বাবে এক সমৰ্পিত স্থান প্ৰদান কৰিব বুলি আশা কৰা হৈছে আৰু বিভাগটোৰ নিৰপেক্ষ শ্ৰমিক পদ্ধতিৰ প্ৰচাৰ আৰু শ্ৰমিকৰ অধিকাৰ বজাই ৰখাৰ লক্ষ্যক আগুৱাই নিয়াৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰিব। নিশ্চিতভাৱে বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী সকলোবিলাক বিভাগকে অতি সক্ৰিয়ভাৱে আৰু অতি সক্ৰিয়তাৰে নিজৰ দায়িত্ব পালন কৰিবৰ কাৰণে তেওঁ নিৰ্দেশ দিছে, যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি বহুকেইখন শ্ৰম ভৱন নিৰ্মাণ কৰিবৰ কাৰণে সক্ষম হৈছোঁ আৰু আজি আমি বিশ্বনাথ চাৰিআলিৰো ভৱনটো খন্তেক আগতে আজি আমি শুভ উদ্বোধন কৰিলোঁ। ইয়াৰ প্ৰায় আমি 1,32 লাখ টকা ইয়াতে আমি ব্যয় কৰিছোঁ আৰু নিশ্চিতভাৱে ইয়াতে যথেষ্ট শ্ৰমিক ইয়াতে পঞ্জীয়ন হৈ আছে BOCWৰ আণ্ডাৰত আৰু ই শ্ৰমিকৰ আণ্ডাৰতো যথেষ্ট শ্ৰমিক ইয়াতে পঞ্জীয়ন হৈ আছে আৰু যথেষ্ট চাহ বাগিচা আছে, প্ৰায় 18খনতকৈ অধিক চাহ বাগিচা আছে, বিভিন্ন উদ্যোগ আছে, ইটা ভাটা আছে আৰু সকলোৰে সেৱাৰ বাবে এই কাৰ্যালয়ে মানুহক সহায় কৰি আহিছে। গতিকে বহুত দিন আমাৰ এই কাৰ্যালয়টো নাছিল, আমি ভাড়াতে চলাই আছিলোঁ। আজি নিজস্বভাৱে খুব সুন্দৰ ৰোড ছাইডতে এই কাৰ্যালয়টো নিৰ্মাণ হৈছে আৰু মই আশা কৰিছোঁ যে ইয়াৰ পৰা যথেষ্ট বহু হাজাৰ শ্ৰমিক ইয়াৰ পৰা উপকৃত হ'ব আৰু তেওঁলোকৰ কামসমূহ সোনকালে হ'ব আৰু তেওঁলোকৰ নিজৰ প্ৰাপ্য অধিকাৰ পাবৰ কাৰণে সক্ষম হ'ব। মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিসকল আমাৰ অফিচাৰ আছে, আমাৰ কৰ্মচাৰী আছে, তেখেতসকলকো মই অনুৰোধ কৰিব বিচাৰিম যে যি আশা লৈ পেলাই এই কাৰ্যালয়লৈ শ্ৰমিক আহিব, কোনোবা আহিব, তেওঁলোকৰ আশা যাতে পূৰণৰ কাৰণে তেওঁলোকে অতি আন্তৰিকতাৰে তেওঁলোকৰ কাৰণে সেৱা তেওঁলোকে আগবঢ়ায়। আজিও কিবা কাৰ্যসূচী আছে নেকি আপোনাৰ বিশ্বনাথত? বিশ্বনাথত আজি তেনেকৈ ধৰণৰ কাৰ্যসূচী নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে, তেখেতৰ কেইবাটাও কাৰ্যসূচী আছে, আপোনালোকে জানে। তেখেতে আপোনালোকৰ বিশ্বনাথবাসীৰ বাবে বহুকেইটা আঁচনি লৈ পেলাই আহিছে, তো গতিকে আমি তেখেতৰ কাৰ্যসূচীত আমি যোগদান কৰিম। থেংক ইউ। আপোনালোকে ইতিমধ্যে গম পাইছে আজি এই মুহূৰ্তত বিশ্বনাথ চাৰিআলিত যিটো লেবাৰ অফিচ, শ্ৰমিকসকলৰ যিটো কাৰ্যালয়, এই কাৰ্যালয় কিছু মুহূৰ্তৰ পিছতে আমি শুভ উন্মোচন কৰিম আৰু 3:15 মিনিটত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় বিশ্বনাথ চাৰিআলি আহিব আৰু আমাৰ জিলাৰ জিলা চিকিৎসালয়খনৰ শুভ উন্মোচন কৰিব। আমাৰ বিশ্বনাথবাসীৰ বহুদিনীয়া আশা এটা আছিলে, ইতিমধ্যে কাম সম্পূৰ্ণ হৈছে। আজি শুভ উন্মোচন কৰাৰ পিছত বিশ্বনাথবাসী ৰাইজে সকলোখিনি সুবিধা ইয়াত গ্ৰহণ কৰিব পাৰিব। লগে লগে 2026 চনৰ ভিতৰত আমাৰ বিশ্বনাথৰ যিখন মেডিকেল কলেজৰ কাম সম্পূৰ্ণ হ'ব। তেখেত মেডিকেল কলেজলৈ আহি সেই কামৰ অগ্ৰগতি বুজ ল'ব। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ জৰিয়তে ধন্যবাদ জনাইছোঁ। তেখেত অহাৰ লগে লগে মই ভাবোঁ গোটেই কামখিনি আৰু ক্ষীপ্ৰ গতি আগবাঢ়িব আৰু 26 চনৰ ভিতৰত মেডিকেল কলেজৰ কাম সম্পূৰ্ণ হৈ উঠিব।